এটা হৃদয় বিদাৰক ঘটনা নৱবিবাহিত এহাল দম্পতীয়ে হানিমুনলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে ৰঙিয়াৰ এজন যুৱকে ছিকিমৰ উমথাঙলৈ ফুৰিবলৈ গৈ পত্নীৰ সন্মুখতে মৃত্যুক সাৱটি ল'লে ৰঙিয়াৰ মনজিত দাসে আৰু মৃত্যুৰ আগমুহূৰ্তত পত্নীক কৈ গ'ল এষাৰি বাক্য যি বাক্যই এতিয়া সমগ্ৰ ৰাজ্যতে শোকস্তব্ধ কৰি তুলিছে সকলোকে তুমি এজন ভাল ল'ৰা চাই আকৌ বিয়াত বহিবা মই আৰু জীয়াই নেথাকিম চাগে এই কথাষাৰ কৈয়ে অজান দেশলৈ গুচি গ'ল ৰঙিয়া নগৰৰ ৫ নং ৱাৰ্ডৰ শান্তিপুৰৰ ৩০ বছৰীয়া উদ্যমান যুৱক মনজিত দাসে জানিব পৰা মতে নতুনকৈ বিবাহপাশত আবদ্ধ হৈ ছিকিমলৈ ফুৰিবলৈ গৈছিল দম্পতীহাল অক্সিজেনৰ অভাৱত মৃত্যুক আঁকোৱালি লয় মনজিত দাসে আমেৰিকাৰ এটা ব্যক্তিগত কোম্পানীত অনলাইনৰ যোগে কৰ্মৰত আছিল মনজিত দাস আৰু ১৪ নৱেম্বৰত পত্নীৰ সৈতে ছিকিমলৈ ফুৰিব গৈ ছিকিমৰ ওখ ঠাই উমথাং পোৱাৰ পাছতেই অতি কম পৰিমাণে অক্সিজেন পোৱাত মনজিতে উশাহ নিশাহত কষ্ট পায় আৰু পত্নীয়ে উপায়ন্তৰ হৈ নিউ জলপাইগুৰিৰ এখন নাৰ্ছিং হোমত শ্ৰমিক ভৰ্তি কৰায় যদিও পত্নীৰ চকুৰ আগতেই মনজিত দাসে কোনোদিনাই ঘূৰি নোহাৰ বাটেৰে চিৰদিনলৈ গুচি যায় ব্যুৰো ৰিপৰ্ট আছাম 24